ফ্ৰেণ্ডছ আজি মই যিহেতু গাঁৱৰ ঘৰত আছো এইখনে মোৰ গাঁও যিহেতু আজি মানে কি হয় গাঁৱত এটা মানে মোৰ মামাই হয় আৰু মামাৰ মানে কি হয় এটা প্ৰতিভা আছে মানে তেওঁ বাঢ়িব যায় ইমান ধুনীয়া বাঢ়িব যায় ন আপোনালোকক আজি সেই মানুহটোৰ কাষত লৈ যাম অৰ্থাৎ সেই মামাজনৰ কাষত লৈ যাম আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আহি পাই গ'লো মামাৰ দোকান মামাই এখন দোকান দিয়ে এইখনে হৈছে মামাৰ দোকান চাওক এইখনে মানে কি হয় মামাই আৰু এইখনে দোকান দিছে আৰু গাঁৱৰ ভিতৰত চাওক আহি পালো মামা এইজনে মোৰ মামা মামা কি খবৰ মামা এইটোৱে মোৰ হ'ল মামা মামাই মানে কি হয় বহুত ধুনীয়া বাঢ়িব যাব জানে এই বাঢ়ি আছে মানে জানে আৰু তেখেতে মানে কি হয় এনেকুৱা বহুত বিয়া ভ্ৰমণ বা বহুত অনুষ্ঠানতো গৈছে তথাপিতো মানে কি হয় মানুহে এতিয়া চিনি নাপায় যিহেতু প্ৰতিভা লুকাই থাকে ক'ত মানে কোনেও নাজানে মানে কি হয় ৰৈ থাকে বা থাকে গম নাপায় মানুহ সেইকাৰণে মই ভাবিলো আজি মামাৰ ঘৰত যাম মামা কি সুন্দৰ কৰি আপোনাৰ বিহুনে মানে বাঢ়িব যায় আপুনি চাওকচোন আজি মোৰ মামাৰ কি সুন্দৰ বাঢ়িব যাব আপোনালোকে চাওক চাওক বজাই আছে কিমান বছৰ হ'ল বাঢ়িব যাব বাঢ়ি বজা মানে আৰু বহুত বছৰে নাই মানে বজাই আছো আৰু ইমান ভালকে নাজানো মামাৰ মানে কি হয় আমি ক্লাছিকেল নহয় মোটামুটি বজাও যিখিনি পাৰো কমাৰ্চিয়েল অলপমান বজাও মানে কম মানে হেৰি ইমান মানে কি তথাপিতো মানে আগতে শিক্ষা আগত কম মানে বা ক্লাছিকেল যেনেকুৱা আজিকালি বাজনা বা স্কুল আছে সেনেকুৱা নহয় আগৰ মানুহৰ পৰাই শিকা মামাহঁতে এতিয়া মামাহঁতে এতিয়া যিহেতু আজিকালি ক্লাছ হৈছে গানৰ ক্লাছ হৈছে কিবা হৈছে বা মিউজিকৰ ক্লাছ হৈছে সেনেকুৱা নহয় মামাহঁতে বহুত অতীতৰ পৰাই শিকি আহা সেই বয়সস্থ মানুহৰ পৰাই শিকি আহা মামা এনে আপুনি কিমান চনৰ পৰাই বাজানা এইবোৰত মানে আছে মোটামুটি 2000 চনৰ আগৰ পৰা বজাই থাকো কিবা কিবি বজাই ৰাস্তা যাই যাওঁ যাওঁ আৰু মামাই মানে কি হয় বহুত 2000 পিছৰ পৰাই মানে কি এনেকে বজাইছে এনে বিয়া বা এনেবোৰত যায় আৰু মামাই বিয়া বা এনেকুৱা ধৰণৰ অনুষ্ঠানত যায় আৰু পূজা এয়া মামাই এটা এনে গান এটা আৰু দেখাবলৈ চেষ্টা কৰিছো আচ্ছা এই মামা মানে কি হয় বিয়াৰ গীত গাইছে মামা আৰু এটা মোক শুনাব কৃষ্ণৰ